নমস্কাৰ ৰাইজ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক লৈ যাবলৈ ওলাইছোঁ এটা অতি সুন্দৰ জেগালৈ আমি গৈ আছোঁ। মোৰ লগত আছে তো এই ভকত গাঁও বিহু কেতিয়া পাতিছে আপোনালোকে চাই লওক ডেট বাৰ। এয়া ATM-ত সোমাইছোঁ, পইচা কেইটামান উলিয়াব লগা হ'ল। তো মেচিনটোপে 4-5 টকামান উলিয়ালোঁ, পইচা নাছিলে এটকা পকেটত, ফুটাও এটাও নাই। মহাত্মা গান্ধী মেইন, কি ধুনীয়া সেউজীয়া পৰিৱেশৰ মাজেদি গৈ আছোঁ আমি, চাই থাকক। একচুৱেলি যলৈ গৈ আছোঁ তাতো এই যোৱা ভিডিঅ'টোৰ নিচিনা মানে কি এজন আমাৰ বন্ধু, তাৰ স্থানীয় লোকেল ল'ৰা আছে আমাৰ বন্ধু, তো তেওঁ ঘৰলৈ গৈছোঁ। এইটো তেওঁ বাইকতে বহি পেলাই কি মন মাৰি আছে জানো। কি ৰে বাবা, বহুত চিন্তা নেকি? হা, বহুত চিন্তা নেকি? কি চিন্তা? একচুৱেলি ইয়াৰ আমাৰ লগৰজনৰ নাম হ'ল বিক্ৰম। ইয়াক আগতে আমি মানে জনাই পেলাই ফোন কৰি অহা নাই, কিন্তু তথাপিও লগ ধৰাত সি না বুলি নক'লে যেনিবা, ভাল লাগিল। এনেকুৱা বন্ধু লাগে নহয় জানো। গতিকে আমি আহি পালোঁহি এয়া য'ত আহিছিলোঁ আমি। এইটো এটা অতি সুন্দৰ মন্দিৰ। আমি ফাইনেলি পাই গ'লোহি বহা, আমি এইটো বহা বুলি কয়, গণেশ মন্দিৰ বহা। মন্দিৰটো অলপ পিছত দেখুৱাম বাৰু। আমি জাষ্ট পাইছোঁহি এই নৱহতীয়া মোৰ বন্ধু এজনৰ লগত আহিছোঁ। অংকু আছে কেমেৰা পিছফালে, প্ৰাচুৰ্য আহিছে সেইদিনাখনৰ নিচিনা। মেইন কথা হ'ল কি, ইয়াৰ ভিউটো চাওক আপোনালোকে। প্ৰথম ভিউটো মানে ইমান মজা নহয়। এই ইয়াত চাইডেদি এখন কপিলি গৈছে, কলং বুলি কওঁ আমি, কলং কপিলি যি ক'ব পাৰে। আৰু এইটো যাই পেলাই ব্ৰহ্মপুত্ৰত পৰিছেগৈ এখন। তো এই ভিউটো আপোনালোকে এই মন্দিৰটোৰ লগতে এই মানুহখিনি ইমান ধুনীয়া এটা জেগাত আছে। ইয়াত ধুনীয়া হাৱা আহি থাকে গৰম দিনত, আৰু সেউজীয়া সেউজীয়া পৰিৱেশ চবফালে, চাই লওক। আৰু আমি প্ৰথম তলৰ ভিউটো চাই আহোঁ অকণমান। তলৰ ভিউটো চাই পেলাই লাষ্টত আমি যাম ওপৰত। হা, কি মাছ? বম বম মাছ আছে ইয়াত ৰাইজ, বহুত ডাঙৰ ডাঙৰ মাছ আছে ইয়াত। মাছ মাৰিব আহিব পাৰে। মাছ মাৰো ফ্ৰী নাই ইয়াত, মাছ মাৰা পুৰা ফ্ৰী, মাছ মাৰিব পাৰে। ডাঙৰ ডাঙৰ মাছ আছে। মাছ পালে কি নাই দাদা? মাছ কৈছে, কথা নকয়। অসমীয়া কথা বুজি নাপায়, ইংৰাজীহে বুজি পায় চাগে। বাহিৰৰ পৰা আহিছে নেকি? মুখখন ধুই লওঁ অলপ ন, উঠানা পৰেগা নেকি? চেপেটা होना पड़ेगा। थोड़ा सा सेपेटा होना पड़ेगा, लुंगी को उठाना पड़ेगा। এইটো শিলত যিটো চিষ্টেমত আমি আহিছোঁ, এই চিষ্টেমটোত অহা এটা টেকনিক আছে। এই টেকনিকটো জানিলে, টেকনিকটো বিক্ৰমে শিকাই দিছে। লুংগি को उठाना पड़ेगा, আকৌ চেপেটা होना पड़ेगा। কণীটো পিপৰ কণী মানে টোপটো, মানে এইটো আমৰলি বুলি কয় আমাৰ অসমীয়া ভাষাত, মানে হেৰি ভাষাত, লিখিত ভাষাত আমি পিপ বুলি কওঁ। পিপ টোপ, বলত টোপ, দুটা এটা বখি। এক গুলিত দুই চিগা মাৰিবা ওলাইছে বে। আমিতো এটা এটা বখি লওঁ, চাং চাং দুটা দুটা বখি, এটা বখিতে দুটা দুটা বখি লগাই একেবাৰে আহিলি মানে দুটা আহিব, নাহিলি নাই। মাৰিলি একে চিক্সাই মাৰিব। এই কবচা পুৰা গা ধুই আছো, সাগৰ নিচিনা। সাগৰৰ পাৰত যেনেকে বাই বৰশীটো এনেকে পকাই দিয়াডালো লগাই ললি, বা মেচিনৰ হেণ্ডেলডাল লগাই ললি, পিপৰাটো লগাইছে বলতো। মন্দিৰটো ফ্ৰম হিয়াৰ লুকিং লাইক দ্য কামাখ্যা মন্দিৰ, হয় না ৰাইজ? বহুত মজা লাগিছে বে। তলৰ জেগা সোপা চাই চাই ভাগৰ লাগি গ'ল আমাৰ। এতিয়া মানে মেইন মন্দিৰটোত যাম আমি, আপোনালোকে দেখুৱাম কিনো আছে। ইমান বেছিও নাই, কিন্তু মেইন কথাটো হ'ল কি জানেনে, এই মন্দিৰটোৰ পৰা মাত্ৰ 4-5 কিলোমিটাৰ আঁতৰতে আমাৰ অসমৰ জনপ্ৰিয় অভিনেত্ৰী
বৰষাৰণী বিষয়া ঘৰ পায় ওচৰতে আছে তেওঁ আহি পেলাই প্ৰতি বছৰে ইয়াতে হোলী খেলে হোলী প্ৰতি বছৰে ফাকুৱা উৎসৱটো ইয়াত তেওঁলোকৰ পুৰণা ঘৰতে পালন কৰে সেইটো দেখুৱাব নোৱাৰিলোঁ এবাৰ মানে এবাৰ মোৰ চেনেলটো বেছি দিন হোৱা নাইতো তেখেতে আহি পোৱাৰ পিছতহে মই মানে হোলী যোৱাৰ পিছত মই চেনেলটো মানে ৰানিং হৈছে আৰু সেনেহেন কথা দেচোন এতিয়া মেইন কথাটো হ'ল বলক ওপৰত যাওঁ কক দহক শতক হাজাৰ 10 লাখ টকা আহি গ'ল চৰকাৰৰ পৰা মন্দিৰটো ছফ্টৱেৰ চেঞ্জ হৈ যাব এতিয়া চিন্তা কৰিব নালাগে আমি আহি মন্দিৰটোৰ ওপৰ পাইছোহি তো এইটো হৈছে সেইটো এছিয়াৰ ভিতৰত জনপ্ৰবাদ মতে যিটো নেকি সৰ্ববৃহৎ শিলত খোদিত আটাইতকৈ ডাঙৰ গণেশৰ মূৰ্তিটো আৰু ইয়াত এজন পূজাৰী আছে বোলে মই ওচৰতে ৰখীয়াজনক মই সুধিছিলোঁ মন্দিৰ যিজনে মানে ৰক্ষণাবেক্ষণ কৰে ওচৰতে থাকে তেওঁ মন্দিৰৰ ভিতৰত বন্তি প্ৰজ্বলন নিষেধ আৰু কৰোণামূৰ হৈ আছেতো চাৰিওফালে নামটো কোনি কৰোণা দিলা ঠিক নাই আৰু কৰোণাই মৰম দয়াহে কৰিব লাগে কিন্তু আমাক জিনা হাৰাম কৰি দিছে বেই আপোনালোকে ভাবিছে চাগে ইয়াত পাটনা কেইজন কিয় নাহিল সিহঁতে একচুৱেলি কি জানে মনটো ভাল নালাগে সিহঁতে একচুৱেলি ঘৰত নাহাকে নেহি আয়া থা ইচিলিয়ে কৃষ্ণ চাউণ্ড এফেক্টটো কিন্তু মজা লাগিছে ৰাইজ হয় নহয়নে আপোনালোকেও মোক ঘণ্টাটো বজাই পেলাই চাউণ্ড এফেক্টটো মজা কৰি দিয়ক না প্লিজ বাবা আছে নেকি অঁ খাই আছে নেকি অঁ সোমাব পাৰিম নেকি তেখেতে মানে অন্নমুঠি গ্ৰহণ কৰি আছে দুপৰীয়া আহাৰ অসমত হয়তো ওলালহি তেখেতে বেয়াটো আপুনি পোৱা নাই চাগে নহয় জানো ধন্যবাদ আপুনি খাই লওক মই আছো মন্দিৰ এটা আছে ওপৰত এই ওপৰৰ ফালে অকণমান যাওঁ আপোনালোকক দেখুৱাওঁ জয় শ্ৰীৰাম য'তে হাত দিওঁ যাতে যি কামতে হাত দিওঁ সফলতা প্ৰাপ্তি কৰোঁ প্ৰভু একদম এয়াই আপোনাৰ ওচৰত মোৰ কামনা গণেশ মন্দিৰটো ডাঙৰ কৰিলে আগতে বহুত সৰু হৈ আছিলে এতিয়া যথেষ্টখিনি ডাঙৰ কৰি আছে আৰু এতিয়া চাদু দি আছে লাহে লাহে আৰু ডাঙৰ হ'ব হয়তো ইয়াতে ভিউটো মানে বহুত ভাল তলৰ ফালেই এইখন কপিলিখন কলংখন গৈ আছে আপোনালোকে অকণমান দেখিছে চাগে বৰ ধুনীয়া এটা পৰিৱেশ আৰু একদম ধুনীয়া মানে গছ গছনিয়ে ভৰা আৰু চাৰিওফালে বৰ্তমান বসন্ত কালটো বসন্ত লাগি থাকে আৰু চৰাই চিৰিকটি মাতে মানে ভৰপূৰ হৈ আছে মাজে মাজে কুলি মাতো শুনা যায় আজি কুলি মাতটো অলপ কমি আছে আৰু দুদিনমানৰ আগত ইয়াত এখন মেলা হৈ গ'ল মই গম নাপালোঁ গম পোৱা হ'লে আপোনালোকক নিশ্চয় দেখুৱালো হয় অষ্টমী মেলা বুলি কয় এই তলত সেইখন কপিলি আৰু এইটো ৰাস্তাইদি এনেকৈ চাইডতে যিটো ৰাস্তা আছে এইফালেদি যাই পেলাই আপুনি মায়ং বৰষাৰণীৰ ঘৰ মায়ং নাপাওঁতে সেইটো কি কয় গৰঙা মন্দিৰ গৰঙা বিলখন তাতে পায় তেওঁৰ ঘৰটো বেলেগ এদিন দেখুৱাম বাৰু দেখুৱাম মই গৈ আছোঁ লাহে লাহে এইবিলাক আগবঢ়াই গৈ আছে আপোনালোকে খালি ছাপোৰ্ট কৰি থাকক আৰু মোৰ লেংগুৱেজটোক লৈ আপোনালোকে বেয়া নাপাব কিন্তু মানে কি হয় মই লগৰ সমনীয়াৰ লগত আমাৰ ইয়াতে খালং বলং গলং কলং এনেকুৱাই চলে কিন্তু আপোনালোকৰ লগত সদায় মাৰ্জিত ভাষাতে কথা পাতিম চিন্তা কৰিব নালাগে আৰু আমাৰ ইয়াতে মৰিগাঁও ডিষ্ট্ৰিক্টত তেনেকুৱা কথা বেছিভাগ চলে তাৰমানে সেইটো আমাৰ মানে পৰিচয় আৰু উপায় নাই কিন্তু আমি বেলেগৰ লগত কথা পাতিবলগীয়া হ'লে আমি ভালকেই পাতোঁ চিন্তা কৰিব নালাগে আৰু লগৰ ল'ৰাৰ লগতবিলাকত আমি গলিনা খালিনা কইলিনা যাবা লাগে খাবা লাগে কি কৈছ জাংজো এনেকুৱা ধৰণৰ কথা মানে বলক এতিয়া আমি আমাৰ বাবাজনৰ ওচৰত যাওঁ যদি তেওঁ ভাত খাই হৈছে আপুনি কিমান দিন ধৰি ইয়াত কৰ্মৰত আজি 7 বছৰৰ ওপৰে হৈ আছে এই আমি গণেশ মন্দিৰত হয় অকণমান 7 বছৰ হৈছে নহয় জানো 7 বছৰ এনে আচলতে আপোনাৰ মানে মেইন পৰিয়াল ক'ত ঘৰ মানে ঘৰ আমাৰ ইয়াতে পাহাৰতে ঘৰ আপুনি ইয়াতে জন্ম হৈছে আমাৰ জন্ম হৈছে নগাঁও জন্ম নগাঁৱত হৈছে কিন্তু সন্যাসী জীৱন আপোনাৰ কিমান চনৰ পৰা আৰম্ভ হ'ল বেয়া নাপায় যদি আমি ক'ব নোৱাৰিম মানে আজি কিমান বছৰমান 14 বছৰমান হৈছে 14 বছৰ মানে ঈশ্বৰৰ সেৱা মানে অৰ্থে আপুনি জীৱনটো বৰ্তমান 12-14 বছৰ ধৰি পেলাই দিছে আৰু বাকী আপোনাৰ বাকী সময়ছোৱা আপোনাৰ এনেকে ভগৱানৰ নামতে ঈশ্বৰৰ নামতে সেৱা শুশ্ৰূষাতে যাব হয়নে আপুনি
ইয়াতে হেৰি মানে ভক্তসকলৰ অকমান সমাগম মানে কৰোণাৰ কাৰণে অকমান কমিছে নেকি লকডাউন এনেকুৱা অলপ কম কৰোণাৰ কাৰণে অলপ কম নহলে আৰু এইফালে খেতি পথাৰৰ কামো লাগি আছে হয় হয় মানুহৰ ধান কটাৰ সময় হৈছে না পৰিৱেশটো বহুতেই ধুনীয়া নহয় নহয় ইফালে আমাৰ কি বোলে কলংখন আছে কপিলিখন আছে এখন কলংখন কলৈকে যায় ব্ৰহ্মপুত্ৰলৈকে গৈছে ব্ৰহ্মপুত্ৰ কাজলৈ দি যায় ব্ৰহ্মপুত্ৰত পৰিছে মায়ং কাজলি দি হয় তাৰো মন্ত্ৰ চাই গাঁৱৰ মায়ং ওচৰতে মোৰ ঘৰ সেইফালে গৈ পেলাই ব্ৰহ্মপুত্ৰত পৰিছে কলংখন এই মন্দিৰটো বিশেষকে মানে জনপ্ৰবাদ মতেদি মানে এছিয়াৰ ভিতৰত আটাইতকৈ গণেশ মন্দিৰ মানে মূৰ্তিটো মানে শিলত যিটো মানে সুদিত শিলত যিটো সুদা আছে মানে মন্দিৰ বাৰু বহুত ডাঙৰ ডাঙৰ মন্দিৰ আছে যিটো মূৰ্তিটো মানে এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ মানে মূৰ্তি আৰু শুনিবলৈ পাইছো যে হেৰি আগতে মানে শিলটো আগতে সৰু আছিল মূৰ্তিটো শিলটোও সৰু আছিল মূৰ্তিটোও সৰু আছিল ইমান স্পষ্ট নাছিল হয় এতিয়া যাব পাৰি ন 1 মিনিট হয় মূৰ্তিটো যথেষ্টখিনি ডাঙৰ আপোনালোকে চাই লওক মোক কেমেৰাতে স্ক্ৰীণতে আমাৰ এইটো মানে কভাৰ নহয় বাবা এতিয়া বহা হয় বহি আছে কিন্তু থিয় হ'লে কিন্তু বহুত থিয় হয় নেকি নাই মানে বহি আছে বৰ্তমান এনেকে যদি এইটো বহি আছে মানে কি এনেকে দেখাব লাগিব হিচাপত কিন্তু যদি মানে ইয়াক থিয় কৰাই দিয়ে মানে বহুত খিনি ওখ হৈ যায় হাইটটো বহুত খিনি ওখ মানে এইটো শিলত খুদিত হেৰি এইটো মানে কি ঈশ্বৰৰ হেৰি মতে হৈছে প্ৰদত্ত নে মানুহে ইয়াক সৃষ্টি কৰে নিজে নিজে হোৱা তাৰমানে ইয়াতে মানুহ কোনো টাচ কৰা নাই মানুহে কোনো টাচ কৰা নাই আজিৰ বস্তু নহয় ধৰি লোৱা 1000-1200 বছৰ আগত হয় 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 আমি মানুহে জানা হৈছো আজি 140 বছৰ আৰু মানুহ জানা আগত হয় হয় কিমান যুগ আগতে কবাৰ না আগতে একদম ভাটিবেলা চলিছিল আগতে হয় কিমান বছৰ মান এইটো আগত এইটো মানে মানে হেৰি হৈছিল সৃষ্টি হৈছিলে ঈশ্বৰৰ সৃষ্টিটো কিন্তু বহুত হাজাৰ বছৰ হৈ গ'ল নেকি 1000-1200 বছৰ হৈ গ'ল আমাৰ বাবাই কোৱা মতে 1000-1200 বছৰ আগতে এই মূৰ্তিটো মানে সৃষ্টি কৰিছিল ঈশ্বৰে সৃষ্টি কৰা মানে শুনিবলৈ পোৱা মতেদি আৰু তেখেতেও মানে কি কালক্ৰমত মানে কি জনপ্ৰবাদ মতেদি চলি আহিছে কথাষাৰ নহয় জানো আৰু সকলোৱে বিশ্বাস কৰে থাকে আমাৰ ভাৰতখন হ'ল সদায় ঈশ্বৰক বিশ্বাস কৰি চলা এখন ৰাষ্ট্ৰ দেশ বাবা আগতে সৰু আছিল মানে অকমান হেৰি আছিল শিলৰ আকাৰটো মানে সৰু আছিলে এতিয়া লাহে লাহে মানে বাঢ়ি যায় হয় হয় জীয়া শিল এইটো শিলো আকৌ জাত আছে নহয় মৰা শিল আৰু জীয়া শিল এইটো জীয়া শিল হয় গতিকে লাহে লাহে বাঢ়ি আছে এইটো এটা বহুত কিংবদন্তি এটা কথা এইটো এটা মানে কি কৌতূহল মানে এইটো এটা কথা ৰাইজে এওঁলোকে জনোৱা মতে 140 বছৰ আগত মানে ইয়াৰ এজন লোকেল মানুহৰ স্থানীয় লোক এজনৰ মানে মহ এটা হেৰাইছিলে তাৰপিছত তেওঁ বেঙা লাগি ঘূৰি ফুৰিছিলে ক'তো পোৱা নাছিল এদিন সপোনত তেওঁক দেখুৱালে যে এই পাহাৰটোত যাক তাতে এটা গণেশৰ হেৰি ভগৱান আছে তাতে মানে আপোনাৰ মহটো পাই যাব তেওঁ আহিল সপোনত দেখি পেলাই কিন্তু হয় মহটো পাই গ'ল মহটো পাই যোৱাৰ পিছত কি হ'ল মহটো ওচৰতে দেখা পালে নহয় এই গণেশৰ মূৰ্তিটো সেই মানুহজনে প্ৰথম মানে আৱিষ্কাৰ কৰিছিলে এই মূৰ্তিটো শিলত তেতিয়া সৰু আছিল বহুত এতিয়া ডাঙৰ হৈ গ'ল আৰু সেই 140 বছৰ আগৰ পৰা সেই তেতিয়াৰ পৰা ইয়াত মন্দিৰ স্থাপন হ'ল আৰু এতিয়ালৈকে চলি আছে লাহে লাহে ইয়াক ডেভেলপমেণ্ট কৰি আছে চৰকাৰেও সাহায্য আগবঢ়াইছে এইটো লিখা আছে চাই লওক এছিয়া মহাদেশৰ ভিতৰত বৃহৎ শ্ৰী শ্ৰী বহা গণেশ মন্দিৰলৈ এইটো মানে কি 9.5 কিলোমিটাৰ এইখন আগতে মানে এই ফলকখন আগতে দূৰত আছিল ইয়াৰ পৰা এই তাৰ পৰা উঠাই আনি পেলাই ইয়াত লগাই থৈ দিছে কাৰণ 9.5 কিলোমিটাৰ দূৰত মানে ক'ৰবাত লগাই থৈ দিছিল ইফালে হওক ভকত গাঁৱত আছিলে ন ভকত গাঁৱত লগোৱা আছিল তাৰপিছত আনি পেলাই ইয়াতে লগাই এই মন্দিৰটোৰ বিষয়ে জানিবলগীয়া কথা ইমানখিনিয়ে নহয় জানো আৰু বিশেষ নাই গতিকে ঠিকে আছে বাৰু ধন্যবাদ আপুনি এইখিনি সময় ক্ষমা কৰিব ৰাইজ তেখেতৰ নামটো মই এতিয়ালৈকে সুধিবৰ কাৰণে মই পাহৰি গ'লো আমাৰ যি নেকি বিখ্যাত গণেশ মন্দিৰ মানে এছিয়াৰ ভিতৰত সৰ্ববৃহৎ মূৰ্তি থকা গণেশ মন্দিৰটো আমাৰ বহা তেখেতৰ যিখন মূল মানে ভক্ত মানে পূজাৰী তেখেতৰ নামটো আমি এবাৰ আপোনালোকৰ আগত দাঙি ধৰিব তেখেতে নিজে কওকচোন নামটো মতিলাল বিশ্বাস হয় অতি মানে বেংগলী সম্প্ৰদায়ৰ মানুহ 10-12 বছৰ ধৰি সেৱা কৰি আহিছে ইয়াতে ঈশ্বৰৰ নামত
গতিকে তেওঁলৈ আমি দীৰ্ঘায়ু কামনা কৰিলোঁ আৰু সুস্বাস্থ্য কামনা কৰিলোঁ যাতে ইয়াতে সুন্দৰকৈ থাকে তেওঁ। এইখিনি কৰি পেলাই আজিলৈ আপোনালোকৰ পৰা আমি বিদায় লৈছোঁ। নমস্কাৰ। আহিছি আমাক গণেশ বাবাৰ ওচৰত সেৱা কৰিলোঁ। প্ৰভু একো নালাগে, সফলতাটোকে দিবা আৰু। ত' ৰাইজ মই এয়া মানে তিলক দিলে মোক সেৱা কৰিলোঁ। এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ। আমাৰ ব্লগ আজিলৈ ইমানে। ত' বাই বাই, টাটা, লাভ ইউ। ছাবস্ক্ৰাইব কৰিব প্লিজ, ছাবস্ক্ৰাইব।